হেল্ল' এভৰিৱান, মই চিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি হৈছে যিহেতু মাঘৰ বিহুৰ উৰুকা, সকলো চাগে পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে। আমাৰ বাৰু এই বছৰ পিঠা পনা বনোৱা হোৱা নাই, যিহেতু আমাৰ আইতা ঢুকুৱা এবছৰ হোৱা নাই, সেইকাৰণে আমি এই বছৰটো মানে পিঠা পনা বনোৱা নাই। মাহঁতে কৈছে মানে নাপায় এই বছৰটো বনাবৰ কাৰণে, সেইকাৰণে বনোৱা হোৱা নাই। বাকী আৰু আমাৰ ঘৰতো আকৌ বিহু বুলি বজাৰো কৰা মানে হোৱা নাই। এতিয়া তাকেই ওলাই লৈছোঁ, ভাইটি আৰু মই বজাৰ কৰিবলৈ যাওঁ বুলি। কিবাকিবি অলপমান বজাৰ কৰি লৈ আহোঁ, যিহেতু বিহুৰ বতৰ। আৰু আজি আমাৰ ঘৰলৈ আহিছিল চুমুহঁতৰ, মানে মোৰ হ'বলগীয়া মা আৰু দেউতা আহিছিল। মায়ে কিবাকিবি অলপমান বনাই লৈ আহিছে, আমি বনাব নাপায় বুলি কোৱাৰ বাবে কিবাকিবি অলপমান লৈ আহিছে। আৰু কিনো আনিছে বলকচোন চাওঁগৈ, মই বাৰু এতিয়ালৈকে চোৱাগৈ নাই। এইফালে মা আৰু পাপাই লৈ আহিছিল চুঙাত দিয়া বৰা চাউল, আৰু লগতে চুঙাত দিয়া পিঠা লৈ আহিছিল, আৰু আনিছিল বৰপিঠা। মই এইটো পিঠা বহুত ভাল পাওঁ খাই, সেইকাৰণে মায়ে বনাই মেলি লৈ আহিছে। আৰু চাওক, এইফালে এইখিনিমান তিলপিঠা লৈ আহিছিল, ইমানকৈ। হেল্ল' এভৰিৱান, আৰু এতিয়া যাওঁ মই ভাইটিৰ লগত বিহু বজাৰ কৰিবলৈ। একেবাৰে বেগ চেগ লৈ লৈছোঁ। বিহুৰ আমাৰ ঘৰত তেনেকৈ একো বজাৰ কৰা হোৱাই নাই, সেইকাৰণে ভাইটি আৰু মই আজি কিবাকিবি চব্জি তব্জি অলপ বজাৰ কৰি আহোঁগৈ। আমাৰ চাবুৱাৰ বিহু বজাৰ, এনেকুৱা ভিৰ। আমাৰ চাবুৱা বজাৰ। অৱস্থা। A few moments later. আজি বিহু বুলি মোৰ আছিল 4টাকৈ কেকৰ অৰ্ডাৰ, মানে এনেকৈ চিম্পল কেকৰ অৰ্ডাৰ আছিল। 3টা অলৰেডি নিলে, আৰু এইটো নিয়া নাই এতিয়ালৈকে, আৰু নিব আহিব। আৰু বাকী আজি অকল কেকে বনাইছোঁ, যিহেতু আমি একো বনাব নাপায় এই বছৰটোত, সেইকাৰণে বনোৱা হোৱাই নাই। কেক বনালোঁ, আৰু মা মই দুইজনীয়ে নিমকি বনাম অলপ পাছতে। আমি নিমকি বনাবলৈ প্ৰস্তুতি চলাই আছোঁ। কাটা নিমকি স্পেচিয়েল। এয়া আমাৰ নিমকি ৰেডি। ইমানখিনি বনালোঁ, হৈ গ'ল এইখিনি। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। বিহুৰ বতৰ যিহেতু, সেইকাৰণে ৰাতিপুৱাই আটাইবিলাক উলিয়াই লৈছোঁ খাবৰ কাৰণে। এয়া ঘৰতে বনোৱা নিমকি, নাৰিকলৰ লাড়ু, তিলপিঠা, কেক ময়ে বনাইছিলোঁ, আৰু এইফালে মায়ে দি পঠাইছিল চুমুহঁতৰ বৰপিঠা, আৰু এইফালে চুঙা চাউল আৰু চুঙা পিঠা, আৰু লগতে গাখীৰ আৰু গুড় আছে। এতিয়া এইখিনি খাই লওঁ, বিহুৰ বতৰ বুলি। আপোনালোকে খাইছে নাই জনাবচোন কমেণ্ট কৰি। আমাৰ ঘৰত মেলা বহিছে, বাণিজ্য মেলা, এইবোৰ পিঠাৰ মেলা। আজি মই বনোৱা ভাইটিৰ কাৰণে এইটো কেকটো। ইয়াত অকল হেপী বাৰ্থডেটো লগাবলৈ আছে। দিনটো আজি কামেই কৰি আছোঁ, পূৰা বেছি ব্যস্ত। আজি যিহেতু আমাৰ ভাইটিৰ বাৰ্থডে, সেইকাৰণে মা মই দুইজনী আমাৰ ঘৰৰ ওচৰতে থকা ফাৰ্মখনলৈ আহিলোঁ। হালাল কৈছে। মোক যে এইবোৰ দেখাই নাথাকিবি দেই, মানুহ কৈছে কি বুলি ভাবিব। আমাৰ ঘৰত একদম গাহৰি কটা মানুহ এটা আছে। হাঁহ চাহ চব কাটে এইফালে। ইমান ডাঙৰজনী কাটিম এতিয়া, এইজনী খাম।
এয়া মাৰ চাওক মাংস কটা হৈ গ'ল আমাৰ ঘৰত যিহেতু মতা মানুহ নাই তেনেকৈ ভাইটিয়ে কাটিব নাজানে সেইকাৰণে প্ৰায়ভাগ মায়ে কাটে মাংস আনিলে এনেকৈ গোটাকৈ কিবা কিবি আনিলে তো মায়ে অকণমান লাজ কৰিছে মই ভিডিঅ'টো কৰাৰ কাৰণে মই ভাবোঁ কৰি খোৱাত লাজ কিহৰ এইফালে মই বনাই আছোঁ মোৰ হাতেৰে দাইল ঔটেঙা আৰু কাঠআলু একদম জুইত বনোৱা দাইল খাবা আৰু কি মজা লাগে জুইৰ ওচৰত বহি বহি বনাই আছোঁ চিকেন প্ৰথমে ফ্ৰাই কৰিছোঁ তাৰপাছতে বনাম কেনেকৈ কি বনালোঁ দেখাম আৰু এটা কথা আপোনালোকে মন কৰিছেনে জুইৰ ওচৰত বহি থাকিলে ব্লাছাৰ নলগালেও হয় দেখিছেনে একদম পিংক হৈ আছে গাৰু আছে সেইবোৰ তুলি থাক পেলা কিবা এটা সেইদিনা যে কৈছিলে কি কৈছিলি নকওঁ দা ক মোবাইলটো পিটি থাকিব নালাগে আমাৰ গুলু সিং নেট নাথাকিলে খেলিব পিং আমাৰ ধুন এইফালে মৌচম ধুন শুই আছিলে এতিয়া আকৌ মোবাইল বাচ্চা পাৰ্টি আমাৰ Happy birthday to you. Happy birthday to you. Happy birthday, dear. Dun aha ko. Yes. Jao. Ha. Jao mama khwabo na. Takol bhiram. Edu gulu jao khai. Ha, chula. Hai Mangli. Bandar. Bandar. Tôi bandar nào lên đấy? Tôi bandar hay nào? Ready. Chutney sama. Lagai deh sini. Mix কৰি দিম ন মই বনাই স্পেচিয়েল চিকেন এইফালে পাপা আৰু মাহঁত গ'লগৈ বহুত বেছি ৰাতিয়ে হৈ গ'ল যাওঁতে প্ৰায় 10:30 মানেই বাজিলে আৰু মা মই বা আৰু খুৰীয়ে আগবঢ়াব আহিছিলোঁ ৰাস্তাত আৰু এতিয়া গৈ আছোঁ